ও কি গলো মই চকুৰে মনিব পৰালৈকে কোনো নৰমনিছৰ প্ৰতিবিম্বই দেখা নাই তাৰে হৈ গল নেকি মৰিলেও সগুনে নোখোৱা যিহকে মন যায় তিহকে বলকি দিয় সিদিনাখন নাহে বুলি কওঁতে ঐ আহিছে আহিছে ৰে গেছ গেছ তোৰ জনীও মোৰ জনীও ঐ ঐ আছা তে মৰু ahoy বিৰিনা সান্তাৰ পৰা আহিলি সান্তাৰ নহয় চেণ্টাৰ একে কথা বুজিলেই হ'ল ন শুনচোন ৰচোন কথা দেখোন একেবাৰে সুধিবকে নোৱাৰি এই আহে ৱাইৰা গেছ গেছ কেনেকে ঠেলা মাৰিছে চা সেইকাৰণে মাত্ৰ কচু গাত ঘহিলব নাপায় বুজিলি খজুৱাই ন খজুৱা কচুক জালুক জলকীয়া দি তৰকাৰী বনাই খাবলৈ আমিও জানো ঐ নিৰ্মালী জানো ঐ বিৰিনা ঐ দে তোৰ বান্ধৱীক এবাৰ বহাগত নিহেৰিম ৰে গেছ গেছ সমাজক সাক্ষী কৰি নোৱাৰিলেও শিঙৰি মন্দিৰক সাক্ষী কৰি হলেও নিহেৰিম কৈ দিবি নিৰ্মালী কিমান খজুৱাই দেখা যাব ঐ মিছাকে কোৱা নাই সঁচাকে কৈছো ৰে গেছ গেছ নাম শিঙৰি বহাগতে বিয়াখনি পাতিম কি জানি আমাৰ এটা মন্দিৰ আছে নাম শিঙৰি বহাগতে বিয়াখনি পাতিম কি জানি আয়তীয়ে পানী তুলিব উৰুলি দিব ইকৰাৰে বেই সাজি গাঁঠি ধুৱাব
কলিতো এতিয়াই লৈ যাম বাপেকে এৰে বুলি কৈছ নহয় ঐ ৰচোন ঐ তোকো টানিব লাগিব নে পোনে পোনে যাবি ৰে গেছ চাও এৰে বুলি কৈছ নহয় দুখ পাইছো এৰি দে এৰিবলৈ ধৰিছো তোক কোনোবাই দেখিব চাও এৰি দে মোৰ ভণ্টিৰ লগত তই এখন বালি কৰ লক্ষণ দাদু তহঁতে আমার গাঁৱৰ ছোৱালী নজৰ দিয়া আজি শেষ কৰি পেলাইছে কি হ'ব এতিয়া হ'ব এৰি দে ইহঁতে লাগি কৰা নাই নহয় কথা শুনচোন কি শুনিবলৈ একো নাই পিছত কবি বন্ধু কিবা ওলাইছে হেয়া কিবা ওলাইছে কিবা ওলাইছে ইহঁতে তাক কিয় মাৰিছ বিৰিনা আৰু নিৰ্মালিক বিয়া নজৰ দিছে সিহঁতে কি হ'ব এতিয়া কাৰোবাৰ মা নহ'লে হয়তো মাৰি পেলাব এতিয়া নামাৰিবি সেইটো মৰি থাকিব সেইডাল ৰাতিপুৱা তাক পেৰুৰ ঔষধ খুৱাই উঠিছো যাবি এতিয়া পাইছনে লোকত বাৰীয়ে বাৰীয়ে ঘূৰি ফুৰিবি নামাৰিবি নামাৰিম দিনৰ দিনটো যে মূৰৰ ওপৰত বেলটো লৈ ঘূৰি ফুৰিছিল তেতিয়া দেখা নাছিলে নামাৰিবি কেলে নামাৰিম তোৰ মুখেদি আজি পেলু বাছ কৰি দিম কাৰ বাৰীত কি বস্তু আছে বিচাৰি ফুৰিবি বান্দৰে জঁপিয়াই থকা নহয় এতিয়া জঁপিয়াইছে বেছিকে জঁপিয়ালে কিডনি ফাটি যাব বাপেকে জঁপিয়াবলৈ মোৰ একো হোৱা নাই এইটো গলে আজি সন্ধিয়া তোক দিমে খেকনি যত কুটৰ ঘাই এই মানুহটোৱে এজনৰ গাতো চতৰ বিহু লাগিছে সেই পাতকো যদি কিবা কাষৰ কলে হয় নিমাত হৈ থাকে হে কাকনো ইমানকৈ তুমি গালি পাৰিছা হে কি কবা আৰু ল'ৰা ছোৱালীৰ কথা হয় দিয়া গৰু ছাগলী হোৱাহেঁতেন এৰালে দি থলোহেঁতেন বুজিছা নেপায় বহাগৰ বিহুখন পালেহিয়েই নহয় এইকেইদিনতে সেই সুন্দৰবন গাঁৱৰ ৰাইজ আৰু আমাৰ গাঁৱৰ ৰাইজ লগ লাগি এই বিহুখনৰ আলোচনা বিলোচনা কৰি বিহুখন পাতিব লাগিল কি কোৱা হে ছেক্ৰেটাৰীটো আৰু পাতিলেই নেকি ই আকৌ ছেক্ৰেটাৰীডাল হয় মন কলৈ গলো নাই ৰাতিপুৱাই মানুহ এটা পাৰ হ'ব নোৱাৰাকৈ ভাত একদমে আলু পিটিকা এসোপাই খাই লৈ কৰবাত চাগে তলৰ মাটি ওপৰ কৰি আছে এইফালে আকৌ এজনাই কাম কৰি কৰি মৰক তইনো কাৰ গুণানুকীৰ্তন ইমানকৈ কৰিছ কাৰণো কৰিম আৰু আমাৰ সৰু জানা কিনো কৰিব কচোন চাকৰি বাকৰিৰ কাৰণে কমখন কষ্ট কৰিছে নে সি নাযাওঁ বুলি কওঁতেও যাওঁ হেল্ল' তহঁতালৰ কি হ'ল ঐ চাওঁ এইফালে
কৰবাত পৰিলি এই কাম নাই তহঁতৰ মোলৈ দেখিছ মই দেখোন নপৰোৱে হজম কৰিব নোৱাৰিলে এইবোৰ নাখাবিচোন তহঁতৰ কাৰণে আমাৰ বদনাম হয় বুজিছে হেৰো কেনেকে হ'ল মানে বৰপিতাই পেপাৰ মানে বৰপিতাই নহয় বৰপিতাই মানে পেপাৰ কাৰণে বিনা পেপাৰ কাৰণে বিৰিনা কি আবুল তাবুল খান বলকিছ আচল কথাটো নক কিয় নহয় মানে বৰপিতাই আমাৰ পথাৰৰ মাজত যে থকা পাকৰি গছডাল যে তাত থকা মৌবাহটো পাৰোতে মানে বাগৰি সৰি পৰিলো মই কামুৰিলে বৰ বেয়াকে কামুৰিলে দেই বাঘে কামুৰা দৰে হেৰৌ লক্ষ্মী কি চাই আছ মহে কামুৰিলে বৰলে কামুৰিলে গোবৰ অকণ সানি দিব লাগে বুলি তই নাজান যা ইহঁতক গোবৰ অকণ সানি নিদিয় কেলে গোবৰ মানে চেপ্টি বৌ নেলাগে ভাবিছিলো বিয়া পাতিম কামাখ্যাতে গৈ লগৰ 2-4 মান বুঢ়া মানুহ লৈ দাইটি মোক ঘৰলৈ মাতি তই ইয়াতে বহি আছহি এইফালে গোটেই গাঁওখনতে বিচাৰি তোক মই চলাচ কৰিলো তই অকলে আহিলি যে ইহঁতবোৰ নাহিল সিহঁতৰ সময় নাই মন্ত্ৰী MLA লগৰ মানুহ গতিকে মই আহিলো ভাবিছিলো আটাইখিনিয়ে মিলি জুলি বিহুৰ আলোচনাটো কৰিম সিহঁতকে এতিয়াতো নাহিলেই আকৌ ইহঁত দুটাকো চাচোন ইহঁত দুটাকো মই কামুৰি ঠেকা নেকাখন কৰিলে দাইটি আমাৰ ৰাইজৰ চিন্তা নাই একেবাৰে ফিট হৈ আছে তহঁতৰ ৰাইজে ফিটিং হৈ আছে আমি ফিটিং হোৱা নাই নহয় আৰে কি কথা কৈছ ঠিক কথাই কৈছে তহঁতৰ লগত আমি বিহু চিহু নামাৰো কি তাৰ মানে এতিয়াৰ পৰা তহঁতৰ লগত আমাৰ কোনো সম্পৰ্ক নাই হেৰৌ সম্পৰ্ক নোহোৱা কৰিবলৈ তহঁত কোন অতীতৰ পৰা আজি অতদিনে এই দুখন গাঁৱৰ মাজত কোনো পাৰ্থক্য নাই বুজিছ মুঠতে যি আছিল এতিয়াৰ পৰা নাই বুলি ক'লেই নহ'ব নহয় বিহু নমৰাৰ আচল কথাটো ক ইহঁতৰ গাঁৱৰ কনেষ্টাৰটো লক্ষণহঁতে আমাক ৰাস্তাত আকচি ধৰি মাৰপিট কৰিছে আৰু এতিয়া সি কয় আমাক নাজানো সিহঁতৰ ইমান আমি কিন্তু এইবিলাক কথা সহ্য নকৰিম দেই ঐ মন্টু সিহঁতক কৈ দিবিগৈ ইয়াৰ উত্তৰ আমি ভালকৈ দিম ছেক্ৰেটাৰী মোক হ'বলৈ দিয়াচোন একেবাৰে ডিঙি মুচৰি পেলাম বাপেকে আমাৰ গাঁৱৰ ল'ৰাই ঢোল নবজালে সিহঁতৰ গাঁৱত ঢোল বজাবলৈ এটা ঢোলীয়া নাই আমাক মাৰে ইয়াৰ বিচাৰ হ'বই লাগিব দৰকাৰ হলে আমি পুলিচতো দিম এই বেলি বিহু বেলেগে পাতিম আৰু বিহু দলো বেলেগে খুলি দেখুৱাই দিম ভালকৈ শুনি যা তহঁতৰ ঘৰৰ মানুহ এইপিনে অহা যোৱা বন্ধ কৰি দিবি নহলে এনেকে পাই পেলাম মন্তু শুনচোন শুনিবলৈ একো নাই দেখিছ কেনেকে দামাকে দেখুৱাই গুচি গ'ল মন্তু মাহিৰৰ ছোৱালীজনীক মোৰ মেখেলাখন দি যাবলৈ কবি চুপ ভিতৰলৈ যা মেখেলা পিন্ধে খবৰদাৰ কৈ দিবি সেইখন গাঁৱৰ মানুহে যাতে এইখন চোতালত ভৰি নিদিয়ে বৰ বেয়া কথা হ'ল কি বেয়া কথা হ'ল সিহঁতে মোৰ ভণ্টিৰ ওপৰত বেয়া নজৰ দিব আৰু মই মুঠতে তাতে যিয়ে নকওঁ কথাটো কিন্তু বেয়াৰ ফালে ঢাল খাইছে কি বিয়া হৈছে সিহঁতে যেনেকৈ কাম কৰিছে তেনেকৈ উত্তৰ পাইছে এতিয়া কি কৰিবি সিহঁতে বোলে বিহু এতিয়া বেলেগে পাতিব আৰু বিহু দলো নতুনকৈ খুলিব মানে কালিৰ পৰা বিহুৰ আখৰা আৰম্ভ হলেই আমাৰ গাঁৱত বোলে ঢুলীয়া নাই সিহঁতে চিঞৰি কৈছে শুনিলি সহ্য নকৰিম কিন্তু দেই গণেশ তেনেকে কৈছেতো আমিও দেখুৱাই দিম এতিয়া কি কৰিবি তাকেহে চিন্তা কৰ সিহঁতে কথাটো ঠিকেই কৈছে কিন্তু আমাৰ ঢোল কোনে পাব মই থাকোতে চিন্তা কিয় কৰিছ আগতে ঢোল কোনে বজাইছিল মই বজাইছিলো এইবাৰ মই বজাম তই 3 নম্বৰ দুলিয়া হে আছিলে ঐ লক্ষণ
এনেকে ঠাট্টা কৰি কথা নকবি দেই তহঁতে মহাভাৰতখন আৰম্ভ কৰিব নেলাগে এইবোৰ কথা বাদ দে আমিও দেখুৱাই দিব লাগিব ঐ বল বল বুজিছ নাই কথাটো তেনেকুৱাই হ'ব আৰু হয়নে নহয় হা ভাবিবলৈ নাই কিন্তু ৰংবুলি চাওঁ ওলাই আছোন খাউত কটা এগাছ গেছ মন্দা তহঁত বহিছোন বহিবলৈ নাই কথাবোৰ গম পাইছই দলত ঘাই নাচনি দুজনী নাই গতিকে এই বছৰ তহঁতেই নাচিব লাগিব হেই দেৰি নকৰিবি সোনকালে আহিবি বুজিছ ৰংবুলি বিহু বেলেগে পাতিম বুলি ক'লো যেতিয়া এই টঙালিটোৰ ভালকৈ বান্ধিবলৈ হ'ল আখৰলৈ সোনকালে আহিবি কিন্তু মই কোনো কিন্তু নাই কাৰ নাচিবলৈ মন আছে আখৰ নাহিবলৈ কবি ডালিমিকো কবি তাৰ মানে এবাৰ বিহু বেলেগ জমিব ঐ ছোৱালী তহঁতে জমালেহে জমিব তোৰো ভালেই জমিব যা মোৰ লাজ লাগে ঐ দাদু এই নাকটিটো ভালকৈ কাটিবি নহ'লে ৰগৰে নুঠে শুনিছনে ভালকে কাট এনেকুৱা চেও মাৰিম গগন ফালি যাব বাপ্পেকে ঐ কালি ৰূপালী কিয় নাহিল তাই মাহীয়েকৰ ঘৰৰ পৰা গামখাৰ আনিবলৈ কৈছে এবাৰ দেখুৱাই দিম বুজিছ আমাৰ গাঁৱত ঢুলীয়া নাই যেতিয়া কুম্পলক বজাই দিম নহয় তেতিয়া গম পাব বাপেকে হ'ব দে হ'ব তয়ো ঢোলটো ভালকে টান ঐ ল'ৰাহঁত মোৰ ঢোলৰ চেৱত বিৰিণা যেতিয়া এবাৰ চেৰেকি ঘূৰাটো ঘূৰিব নহয় গম পাই যাবা সিহঁতে ইছৰাম আজি কাৰ মুখ চাইডত বহিছিলো কুটা পা ইমান চিঙি আছে পাই কাৰোবাৰ মুখেই লাগিলে চাগে এই বেজৰ পৰা পানী এখন যে আনিব লাগিব ৰহ বাপেকে শুনিও কমহাৰাজ বচন আমাৰ ঐ ৰাম বচন আমাৰ তোমাক দেখিয়া তাঁতশালত তাঁত বৈ আছ পানেশ্বৰী কাম নাই নেকি তহঁতৰ ঐ বিলাপয়া এইবোৰ বাদ দে ভাওনালৈ বহুত দিন আছে আগতে বিহু মাৰিব লাগিব বুজিছ মইতো নাচিমেই প্ৰতিবাৰে সিহঁতৰ লগত নাচিয়াই থাকো এইবাৰো নাচিম তাত তহঁতে বেয়া পাই লাভ নাই এইবাৰ বিহুলৈ নামতি তোকে পাতিম মাইকী মানুহৰ নিচিনা নহয় মতা মানুহৰ নিচিনা গাবি ঐ প্ৰণৱ তোক দিম দেই তোৰ মাতটো ভাল কিবা কিবি গোৱাৰো অভ্যাস আছে সেইকাৰণে তোক বিহুৰ গীত গাবৰ কাৰণে লৈছো তহঁতৰ লগত বিহু গীত গাব লাগিব তাকো মতা মানুহৰ নিচিনাকৈ সেইটো জানো মোৰ দ্বাৰা সম্ভৱ হব মই বিয়া গান গাইহে ভাল পাওঁ তই কেছেটত জুবিন কৃষ্ণমণিহঁতে গোৱাৰ নিচিনাকৈ গাব নালাগে নহয় তহঁতৰ লগত ইমান দিন একেলগে ডাঙৰ হলো তহঁতে এটা কথা নাজানই মই ভাওনাত সীতাটোৰ প্ৰতি এইবিলাক বচন মাতিহে ভাল পাওঁ বিলাপ গাইহে ভাল পাওঁ বিহু গীতটো কেনেকে গাম কচোন ইহঁতৰ ঢোলৰ চেঙত কেঁচু কুমতিও কঁকাল ঘূৰাই আৰু তোৰ মাত নোলাব চাপৰত ঐ দেহা ঐ তৰা ধুলিয়া ওলালে পেপাৰ লহৰত ঐ দেহা ঐ তৰা নাচনি ওলালে আমাৰো মন উতলা এনেকে ঢোল বজাব আহিছ এয়া চেও নাচিব পাৰি নেকি মই নানাচো যা মঞ্জুৰহঁতৰ চেৱে বেলেগ সিহঁতৰ চেৱতহে নাচিব পাৰ আমাৰ চেৱেই নহয় সিহঁতৰ চেৱতহে কঁকাল ভাঙে ইমান কষ্ট কৰি যে ঢোল খুন্দিলো সেইটো কথা নুবুজিলি নবজাও যা কথা কবলৈ আহিছ উল্টা পুল্টা ঢোল বজাব আৰু এটা কথা শুনাবলৈ আহিছে তহঁতে কথাবিলাক একদম নুবুজে ভুল হৈছে শুদ্ধ কৰি ললে হ'ল না তেনেকে গেজেব গেজেব কথা নকবি দেই লক্ষণ দা কি নকবি নাচিলে নাচিবি নানাচিলে নাই বিৰিণা তই থাক যদি থাক মই বিহু চিহু নানাচো মই যাওঁ দেখিলি নে লগালিয়ে নহয় তহঁতে খেলি মেলিখন খেলি মেলি কিহৰ খেলি মেলি ডেকাহঁত বিহুলৈতো বেছি দিন নাই এইবাৰ তহঁতলৈ বৰ ভাল খবৰ আনিছো ছোৱালী আগৰ ফিগাৰ দেখোন দুটামান দেখা নাই
এইবাৰ কিন্তু তহঁতে বিহু মাৰিবলৈ চহৰলৈ যাব লাগিব 50,000 টকা প্ৰথম পুৰস্কাৰ ফুল এণ্ড ফাইনেল আমি ইয়াত আছো বুলি তোক কোনে ক'লে মই জানো নহয় বিহু বতৰ তহঁত ক'ত থাক গতিকে পোনে পোনে ইয়ালৈকে আহিছো আৰু চহৰত বিহু মৰাটো ফুল এণ্ড ফাইনেল কৰি থৈ আহিছো নহব এনেকুৱা ধুলিয়া তালিয়ালৈ চহৰলৈ বিহু মাৰিব যাবলৈ আহিছ কিয় মঞ্জুধত কলৈ গ'ল সিহঁতৰ কথা আমাৰ আগত উলিয়াই একো লাভ নাই আমাৰ সিহঁতৰ লগত খুব মাৰপিট হৈছে মাৰপিট কিহৰ মাৰপিট মুঠতে এইবাৰ পৰা সিহঁতৰ লগত আমাৰ আৰু বিহু নহ'ব সিহঁতৰ পাৰ্টিও বেলেগ আমাৰ পাৰ্টিও বেলেগ সিহঁতৰ বেলেগে বিহু মাৰিব আমিও বেলেগে বিহু মাৰিম তাৰমানে দুফাল মোৰ মূৰত পানী ঢাল কোনোবাই মোৰ মূৰত পানী ঢাল খবৰটো তই ঠিকমতে দিছতো মই নিজে দিয়া নাই তৰা লিখা দিবলৈ কৈছিলো তই চিন্তা নকৰিবি বুজিছ আহিব সিহঁতে এটা কামো তই যদি ঠিকমতে কৰিব পাৰিলি হয় ঐ আহিল বুজিছ কিয় মাতিছিলি ক ঐ তেনেকে ৰেগেজ কথা নকবি দেই সেইদিনাখন তহঁত দুজনী কাৰণেহে মাৰ খালো এতিয়া বাহাদুৰিডাল মাৰিছ তহঁতক কোনে হাতত ধৰি টানিবলৈ দিছিলে কথাবোৰ বুজিবলৈ চেষ্টাই নকৰ তোৰ দুৰ্যোধন ককাইৰতো তাত ওলাবহি বুলি কোনে জানে দাদাৰ কথা তেনেকে নকবি দেই কিয় নকম এইয়া লাগিলিয়ে নহয় তহঁত দুটাই বিনা তই নথকাত যে তাৰ ঢোল বাবলৈ কিমান কষ্ট হৈছে তই জানো তাৰ ঢোলত চেৱাই নুঠে তাৰমানে তাৰহে কষ্ট হৈছে আনৰ হোৱা নাই বিৰিনা তই থাক মই যাওঁ এইয়া দেখিলি তাইৰ আকৌ ঠেহ লাগিলে নিৰ্মালি ৰচোন এনেকৈ বুকুখন কুদা কৰি থৈ নাযাবি বিৰিনা এইকেইদিন তোৰ জানো মোলে অলপো মনত পৰা নাই নে মনত পৰিছে নে নাই মইহে জানো লৈ যাম তোমাৰ মৰম বুকুতে লৈ লিখিম বহু গান অচিনাকতে সপোন দেখি তোমাকে লৈ যাম তোমাৰ মৰম বুকুতে লৈ লিখিম বহু গান জানুই দিবা সঁহাৰি তুমি জানো দিবা সঁহাৰি সপোনে দি থাকে দেখো মই তোমাকে মই দিয়া মৰমবোৰ জানো ৰাখিবানে যতনে জানো ৰাখিবানে যতনে অজুনাকতে সপোন দেখি তোমাকে লৈ যাম তোমাৰ মৰম বুকুতে লৈ লিখিম বহু গান
ভদ্ৰকাইটি এইবোৰ মই কি শুনিছো আমাৰ দুয়োখন গাঁৱৰ মাজত পাৰ্টি বাজি চলিছে পাৰ্টি কিহৰ পাৰ্টি কথা কৈছ ঐ একো ইলেকশ্যন হোৱা নাই নহয় কিবা পাৰ্টি হ'বলৈ হে বহচোন বহ তই আগতে বহি ল ভদ্ৰকাইটি এইবোৰ কি হ'ল আমাৰ বিহু দলটোৱে চিম্বল দুটা কৰিলে ফাৰ্ষ্ট ক্লাছ বিহু দল দেখুৱাম বুলি কথা দি থৈ আহিছিলো এতিয়া মই নিগমে মৰিলো ফুল এণ্ড ফাইনেল হেল্ল' তই আকৌ কিয় মৰিবি নহয় ভদ্ৰকাইটি হাই ফাই বিহু দল দেখুৱাম বুলি কথা দি থৈ আহিছিলো এতিয়ালৈকে দেখিছো এটাও পাৰ্টি ফিটিঙেই হোৱা নাই ইহঁত হাল কলৈ গ'ল ভদ্ৰকাইটি গৰুহাল হালোৱাই হাল মাৰি আছে পথাৰত নহয় মই মন আৰু জোনৰ কথাহে কৈছো সিহঁতে লাইব্ৰেৰীত বিহুৰ অখৰা কৰি আছে আকৌ তেতিয়াহ'লে মই তালৈকে যাওঁ কি হ'ল এইটো গুচিয়ে গ'ল দেখোন নাই নকওঁ এই পাতা আকৌ মেথাডাল গৰমে হৈ থাকে নহয় আজি নলগাওঁ দিয়া যেনে তেনে কৰি বস্তুটো আনিব পাৰিলে হ'ল বুজিছ একো পয়মালখন নলগাবি ঐ আজি দেখোন হাইঠা মাটিত পৰিল তেতটো মুচাৰিয়ে পেলাও নেকি কথাটো বাৰু পোনপটীয়াকে আমাকে কোৱা হৈছে নেকি কথা তেনেকুৱাই এই আমি কাজিয়া কৰিবলৈ অহা নাই সৰু দাদাই তালযোৰ আনি থৈ দিছে সেইটো আনিবলৈ আহিছো তহঁতৰ লগ পালে ভালেই হ'ল কথা এটা আজি ইয়াতেই ফয়চলা হৈ যাওক কি ফয়চলা বীৰনা কথা পাহৰি যা আমাৰ দুইখন ঘৰৰ মাজত বিয়াৰ কথা বতৰা চলি আছে গতিকে তই বীৰনা কথা ভাবি লাভ নাই তাই মই যে বিয়া হ'ম বুলি সৰুতেই খবৰ খাই থৈছো ঐ ইমান যে দেমাকে দেখুৱাই কথা কৈ আছ এতিয়া তহঁতে ক'ত থিয় হৈ আছ সেইটো কথা গম পাইছ নে নাই আশালা দণ্ডি খাইছে ৰঙা বগা কৰি দিম মানচিছ নাই মনাখৈ হ'ব তোৰ দৌৰতে গম পাইছো তোৰ কিমান আমাৰ মাটিতে আহি আমাক কেই দম দিবলৈ আহে ঐ মনে মনে থাক বেছি দম নেদেখুৱাবি খালি পঠিয়াম মহতিয়াই পেলাম ঐ কথা এটা গম পাইছনে নাই এবাৰ বোলে সুন্দৰবন গাঁৱৰ লগত আমাৰ বিহু একেলগে নহয় আৰু বিহু দলো বেলেগে বেলেগে হ'ব বুলি শুনিছো ঐ মন্দাহত আহিছিল নহয় আখৰালে মাতি গৈছে আৰু তহঁতো সোনকালে আহিবি ঐ পিছে মন্দাটোলেহে বেয়া লাগে পাই আই বীৰনাজনীৰ কাৰণে সি কমখন লটি ঘটি খাইছে নে মন্দাৰ কথা তেনেকে নকবি বেচেৰাটো এবাৰ বীৰনাৰ লগত বিহু মাৰিব নাপায় কমখন দুখত আছে নে ঐ শুনামতে সিহঁত দুজনীৰ কাৰণেহে বোলে এইবোৰ খেলি মেলি লাগিছে সিহঁত দুজনী এইবাৰ বিহু দলত নাই যে ভালেই হৈছে বুজিছ ছোৱালী ক'ৰ পৰা আহি আছ তহঁতে বিহু আহি পালেহিয়ে নহয় লাগিছে নাই তোৰালি মোলে বিহুৱান বৈছনে নাই তোৰ কাৰণে মই মেখেলা এখন বৈছো পিন্ধিবি বৰ দুখ দিলি তোৰালি নেপায় বুকুখন একেবাৰে ফাটি চিটি গৈছে হে মুদা গামোচা বৈ দিব পৰাকৈ এজনী গোটাই নোলোৱানো কিয় তোৰালি তোৰ লগত যে একেলগে বিহু নাচি মোৰ ইমান ভাল লাগে জানো তাৰ লগত মই নাচিবলৈ নাপায়হে মৰি আছো ঐ বল বাৰু আখৰাত পাবি বল ইমানকৈ বুজালেও নুবুজে কোনোবা দিনা কিবা খং উঠিব লাগিলে কিডনেপে কৰি পেলাম বাপেকে লাহে লাহে
আৰু ঢোল বজাব পাৰি নেকি নাচিলে ভালকে নাচিবি এনেকে নানাচিবি থেই ঐ জোন দেখাই দেচোন এইবাৰ মোৰহে ভাগত পৰিলগৈ মই কিন্তু এইবাৰে কৈ দিছো দেই তহঁতক এইবাৰে কিন্তু শেষ ইয়াৰ পিছত আৰু দেখুৱা চেখুৱা নহ'ব সদায় যদি ৰিহাৰ্চলকে কৰি থাক বিহুৰ দিনা কি নাচিবি মই দেখুৱাই দিছো দেই তহঁতে কিন্তু ভালকে চাই ল হা ঐ বজা দে ভালকে বজা এনেকে নহয় হেই কিমান শিকাই থাকিম তহঁতক কঁকালটো অকমান এনেকে ঘূৰাবিচোন হা এই বাহুটোতো অকমান লৰাবি এনেকে এনেকে তেতিয়াহে ভাল লাগিব অ কি জান মোৰ যে গান গাই ডিঙিটো শুকাই গৈছে পানী আছে নেকি ঐ পানী আছে যি অকমান দেচোন গান গাই মোৰ ডিঙিটো শুকাই গৈছে জান বুইছা নাচনি কিজনী নাচিবই পাৰা নাই ডিঙি বিষালাইনে তহঁতৰ সমান বয়সত মই কত যে বিহু গীত জুৰিলো ঠিক টাইমতে আহিছ বা তাৰ পাক চাউল গোটেইডাল একেবাৰে অজগৰ হাতী আহিছ একেবাৰে অজগৰ নহয় দেই মই সিংহৰ দৰে আহিছো ঐ তহঁতৰ বয়সত মই কিমান যে বিহু গীত জুৰিলো নহয় বাপৰে বাপ শুনিবা দেই ভণ্টি চিঠি লিখিম কাগজত ঘূৰণীয়াৰ টেবুলত ভণ্টি তোমাক নাপালে মই চিপ জৰি ল'ম মাদাৰত হ'ব যা কি ক'লে হ'ব কি ঢোল বজাবি এনেকে নাচিলে আৰু বিহুৰ ঢোল বজাব পাৰি নেকি কিয় বেয়া হৈছে নেকি ঐ তই চুপ থাক কিয় তেনেহ'লে এইবাৰ ভালকৈ ঐ এনে মেঠাডাল গৰম হৈ আছে বুজিছ কিবা খং উঠিব ঢোল কুন্দা দি ৰেকেচ খুন্দি পেলাম ঐ তহঁতে নিৰ্মালী আৰু বীৰনাহঁতক নচা দেখা নাছিলি এতিয়াহে বুজিলো নিৰ্মালী আৰু বীৰনাহঁতেহে নাচিব জানে তেতিয়াহ'লে সিহঁতকে মাতি আনি নচুৱাই থাক গাঁওখনত আমিবোৰ নাচনীয়ে নহয় আমাক মাতিছিলি কাৰণেহে আহিছিলো অথনিৰে পৰা গালিকে পাৰি আছে নানাচো যা পাৰিম তো ৰেকেচ কেলে গালি নাপাৰিম নাচিলে নাচিবি নানাচিলে নাই এইবাৰৰ পৰা নাচিবলৈ আহিবলৈ কবিচোন হাতে ভৰিয়ে ধৰিলেও নাহো লোকচান গ'ল লাভ লোকচানৰ কথা বাদ দে মুঠতে যি পৰিস্থিতিয়ে নহওক মীমাংসা কিন্তু নহবতো দল ভাঙিছিল কোনে সিহঁতে বিহু বেলেগে পাতিম বুলি কৈছিল কোনে সিহঁতে মীমাংসাৰ কথা এতিয়া নকবি অকণমান সুস্থ মগজেৰে ভাবিছাচোন এয়া তুলিয়া তালিয়া লৈ বাহিৰত বিহু নাচিবলৈ যাবি মুঠতে কোনো কাৰণত মন আৰু জোনৰ লগত আমাৰ সম্পৰ্ক হ'ব নোৱাৰে সিহঁতক যদি কোনোবাই মাতবোল কৰা দেখো দলৰ পৰা পৰিষ্কাৰ কৰিম দেৰি কৰিলি যে দাদা পাছফালৰ পৰা খৰি কাটিবলৈ যাওঁতে গুচি আহিলো তোক যদি বিচাৰে তহঁতৰ তাত কিবা এটা বস্তু বিচাৰি অহা বুলি কওঁ বল দেৰি নকৰো সিহঁত ৰখি আছে বীণা মই তোক নেদেখাকে থাকিলে বৰ অকলশৰীয়া যেন লাগে জাননে মই তোক বৰ ভাল পাওঁ কিন্তু আমাৰ এই সম্পৰ্ক দাদাই যে মানি নলয় কিবা এটাতো কৰিব লাগিবই কামুৰিলে এটাই সিহঁতে বজাব আমি চুপহি বিচাৰি ৰঙা পৰুৱা কামোৰ খাই ঘূৰি ফুৰিবলগীয়া হৈছে বাহনী বাই নিৰ্মালী তোৰ লগত ঢোল বজাবলৈ নাপালে মোৰ কিবা ভালেই নালাগে মোৰো বেলেগৰ লগত নাচিবলৈ একেবাৰে মন নাই জুন্দা তোৰ ঢোলৰ চেও মোৰ কাণত সদায় বাজি থাকে জাননে
তোক এৰি মই এখন্তেকো থাকিব নোৱাৰো ঐ ঐ গণেশহঁতক খবৰটো দিয়াটো ভাল হ'ব ব'ল অ লুকাই লুকাই এয়া কাণ্ড বাপেকে বাবিৰ মজাটো দি আছো ঐ বল 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 কৈছো নহয় তোক এৰি মই এখন্তেকো থাকিব নোৱাৰো নোৱাৰা যদি গাঁও দুখনকে জোৰা লগা আৰু যদি আমি ইয়াত থকা গম পাই তেনেহলে ৰাম ৰাৱণৰ যুদ্ধ হ'ব জানো যাওঁ মানে তই জানো এইখন কাৰণে নহ আৰে আমাৰ অপমান হোৱা মানে তোৰ জানো অপমান নহব ঠিক আছে তহঁতে যেতিয়া কৈছ কাইলৈ ৰাতিপুৱা মই চহৰলৈ যাম মানে লগতে লৈ আহিবি এবাৰ ফুল এণ্ড ফাইনেল এইবোৰ মানুহৰ কথা বতৰা অলপ বেলেগ টকা পইচাৰ কথাটো দৰকাৰ হলে পথাৰৰ মাটি কেইডৰা বেচিম সেয়াও যদি নাতে ভালৰ দমৰা হালো বেচিম মুঠতে সিহঁতক দেখুৱাই দিম ময়ো একমত আখৰা থলিতে সকলোকে মাতি কথাটো কম মন ঐ মন ক'ত সোমাই আছে সাংঘাতিক ঘটনা আছে ওলাই আছোন কি হ'ল তহঁতৰ ইমান হৈছে কৰি আহিছে যে কি হোৱা নাই তাকে নুখুটা কিয় বিহু শিকাবলৈ প্ৰশিক্ষক আনিছে আজি 10 দিনে হ'ল ৰেকেছ গেছ প্ৰশিক্ষক আনিছে আনক তাতে আকৌ কি হ'ল অনাত আমাৰ আপত্তি নাই অ নিৰ্মালে কোৱা কথাখিনি শুনিয়ে খং উঠিছে সি বোলে বিৰিনাক বেছি গুৰুত্ব দিয়ে হাতে চাতে ধৰি বিহু শিকায় লাহে লাহে সি বাৰু তোমালোকক আজিলৈ ইমানতে আৰু এইখিনিতে তোমালোকক কথা দুটামান কওঁ তোমালোকৰ বিহু শিকা প্ৰায় শেষ হৈ আহিছে বিহু নাচোতে ভৰিৰ খুপনি তাল মান চেও আৰু পোচাকযোৰৰ ওপৰত বহু কথা নিৰ্ভৰ কৰে ল'ৰাখিনি প্ৰায় হৈছেই ছোৱালীখিনিয়ে কিন্তু মনত সাহস ৰাখি নাচিবা ঠিক আছে আজি ইমানতে এৰিছো বিৰিনা তই মীনাদাক লৈ যাবি আমাৰ অলপ দেৰি আমাৰ ইয়াত চাগৈ আপোনাৰ ভালেই লগা নাই কিয় তেনেকে ক'লা আপুনি চহৰৰ মানুহ তাৰ পৰিৱেশ বেলেগ আমাৰ এখন গাঁও ইয়াৰ পৰিৱেশ সম্পূৰ্ণ বেলেগ মানুহে ভবাকটো বাধা দিব নোৱাৰি কিন্তু বিৰিনা তুমি মোক ভুল বুজিছা যদি মোৰ ধাৰণা তেনে হ'লহেঁতেন তেতিয়াহ'লে মই বিহুৰ সলনি পাশ্চাত্য সংস্কৃতিক আঁকোৱালি ল'লোহেঁতেন কিন্তু বিৰিনা মই অসমৰ অসমীয়া সন্তান কেঁচা মাটিৰ গুণ মই ভাল পাওঁ আমাৰ কৃষ্টি সংস্কৃতিক মই সন্মান কৰোঁ আৰু কোনোবাই যদি ইয়াৰ বিপৰীতে যাব খোজে বাৰু বাদ দিয়া এইবোৰ কথা
মই তোমাক এটা কথা ক'ম। কি কথা? মোৰ কিন্তু ভয় লাগে। নাই নাই, ভয় কৰিবলগীয়া একো নাই। মানে গাঁৱৰ এই পৰিৱেশ, মুকলি আকাশ, নৈ বিল, সেইবোৰ মোৰ বৰ ভাল লাগে। গতিকে মই তোমাৰ লগত অলপ ফুৰি আহোঁ বুলি ভাবিছো। তুমি যদি কিন্তু মই আপোনাৰ কাৰণে চাহ বহাই থৈ আহিছিলো, চচপেন পুৰি চাগৈ এঙাৰে হ'ল। তোমাকে দেখিলো ঐ জান নৈৰে ঘাটতে তিতাকৈ দেহাৰে তপৰাইনো পৰিছে পানী। কিনো মৰম জাগিল ঐ জান বুকু কপি উঠি লৈ যাম লৈ যাম লৈ যাম লৈ যাম লাগিছে আজি। ঐ তোমাকে দেখিলো ঐ জান নৈৰে ঘাটতে তিতাকৈ দেহাৰে তপৰাইনো পৰিছে পানী। ঐ কিনো মৰম জাগিল ঐ জান বুকু কপি উঠি লৈ যাম লৈ যাম লৈ যাম লৈ যাম লাগিছে আজি। নদীতে গা ধুলো ঐ জান হাতুৰি নাদুৰি নাদুৰি হাতুৰি তিতা গাতে দেখিলা তুমি। কিনো মৰম জাগিল ঐ জান তোমাৰ হৃদয় লৈ যাম লৈ যাম লৈ যাম লৈ যাম কৰিছে আজি। নদীতে গা ধুলো ঐ জান হাতুৰি নাদুৰি নাদুৰি হাতুৰি তিতা গাতে দেখিলা তুমি। কিনো মৰম জাগিল ঐ জান তোমাৰ হৃদয় লৈ যাম লৈ যাম লৈ যাম লৈ যাম কৰিছে নে থাকিবা পানীতে ৰৈ জানৈ ৰৈ জানৈ মজুকে ধৰিব পানীতে থাকিলে তেজেৰে বজাব নৈ। মজুকে ধৰিব পানীতে থাকিলে তেজেৰে বজাব নে থাকিবা পানীতে ৰৈ জানৈ ৰৈ জানৈ তোমাৰে তেজ দেখি মনে মোৰ কান্দিব চকুলোৰে বজাব নৈ। তোমাৰে তেজ দেখি মনে মোৰ কান্দিব চকুলোৰে বজাব চান্দৰৰে আচল ঐ জান টানি টানি ললো তথাপিও নাঢাকিল চিকা চুলি তাৰে ঐ জান মেৰিয়াই বান্ধিলো লাজতেনো ঢাকিলো। চান্দৰৰে আচল ঐ জান টানি টানি ললো তথাপিও নাঢাকিল দেহ। চিকা চুলি তাৰে ঐ জান মেৰিয়াই বান্ধিলো লাজতেনো ঢাকিলো। ঐ তোমাকে দেখিলো ঐ জান নৈৰে ঘাটতে তিতাকৈ দেহাৰে তপৰাইনো পৰিছে পানী। কিনো মৰম জাগিল ঐ জান বুকু কপি উঠি লৈ যাম লৈ যাম লৈ যাম লৈ যাম লাগিছে আজি। ঐ তোমাকে দেখিলো ঐ জান নৈৰে ঘাটতে তিতাকৈ দেহাৰে তপৰাইনো পৰিছে পানী। ঐ কিনো মৰম জাগিল ঐ জান বুকু কপি উঠিল
লৈ যাম লাগিছে আজি লৈ যাম লাগিছে আজি লৈ যাম লাগিছে আজি কামটো ভাল নহল তহঁতক লৈ বৰ আশা কৰিছিলো ভাবিছিলো এবাৰ বিহু দলটো উৰিষ্যালৈ নিম কিন্তু নহব ফুল এণ্ড ফাইনেল কিয় নহব আমি উৰিষ্যালৈ যামেই এই গোটেই বিহু দল চহৰলৈকে যাব নোৱাৰি বিলাতলৈ যায় আকৌ মই কিন্তু কৈ দিছো দেই এনেকুৱা হলে কিন্তু মই বিহু মাৰিব নাযাওঁ মন তোৰ আকৌ কি হ'ল নাই একো হোৱা নাই চা মন তই এনেকৈ মন মাৰি নাথাকিবি তোৰ মনৰ কথা আমি নুবুজাতো নহয় চা মন আমাৰ ওপৰতো ভৰসা নাই তোৰ মনৰ কথা বুজি পাইছো কিবা এটা কৰিব লাগিব হেৰি যাওঁ বল বল এই মুকলি আকাশ নৈৰ পানী বীণা তোমালোক সঁচাকৈ বৰ ভাগ্যৱান আমিও যদি এনেকুৱা এখন ঠাইত থাকিব পাৰিলোহেঁতেন মই তোমাক কথাটো কওঁ বুলি ক'বই পৰা নাই কি কথা মোৰ কিন্তু ভয় লাগে ভয় কৰিবলগীয়া একো নাই তুমি হানা কিবা এটা উত্তৰ দিলেই হ'ল মাত্ৰ তোমাৰ মতৰহে প্ৰয়োজন তুমি যদি ইচ্ছা কৰা তেনেহ'লে দাদাক ক'ব মোৰনো কি মা দেউতা ঢুকোৱাৰ পাছত দাদাৰ মতেই চলিছো ধেই কৰি গণেশকতো মই আগতেই কৈ থৈছো তাৰ কোনো আপত্তি নাই 20 তাৰিখৰ পৰা শ্বুটিং আছে মূল চৰিত্ৰত অভিনয় কৰিব লাগিব কি তুমি কিন্তু মই কোনো কিন্তু নাই মোৰ বিশ্বাস আছে তুমি পাৰিবাই মুঠতে খাটাং দেখিলি মই কৈছিলো নহয় তাৰ ব্যৱস্থা তেতিয়াই ল'ব লাগিছিল ঐ ৰচোন কথাটো বেলেগে কৈছে মিছাওতো হ'ব পাৰে তই এতিয়াও তাইৰ ওপৰত ইমান বিশ্বাস কৰি আছ তোৰ খালি চব কথাতে বিশ্বাস ই ঠিক কথাকে কৈছে এতিয়া কি কৰিবি তাকেহে চিন্তা কৰ পানী মূৰৰ ওপৰত পালেহি প্ৰথমে এইখনত চান্স দিলে চিডি কেছেট এইবাৰ একেবাৰে ডাইৰেক্ট বিয়াৰ প্ৰস্তাৱ মই যদি পাই যাওঁ নহয় ৰেগেছ গেছ মুহতে পেলাম তই শত্ৰু নোহোৱাকৈ তৰোৱাল ঘূৰোৱা মানুহ শত্ৰুক বাৰু তয়ে কাটিবি ঐ মন এতিয়া কি কৰিবি যেনেকেই নহওক যি পৰিস্থিতিয়ে নহওক বিৰিনাক মই এবাৰ লগ ধৰিবই লাগিব লগ ধৰিলে দেখোন কিবা খেলি মেলি হৈ যায় তই চিন্তা নকৰিবি তাৰ ব্যৱস্থা মই কৰি আছো কাইলৈ নৈ পাৰলৈ আহিবি তইতো কম নহয় কথাবিলাক কমসে কম তইতো আমাক আগতীয়াকে ক'ব লাগে তোক এনেই পিয়নগিৰি কৰিবলৈ দিলো কেনেকৈ কবি উলাইতো আহিব পাৰিব লাগিব ৰাতিটো বাদে দিনতে 5 বেটিয়ে টছ মাৰি বিচাৰি ফুৰিব আৰু ঘৰৰ পৰা ওলালে কলৈ যাও কিয় যাও কেতিয়া আহিবি সব ক'ব লাগিব চহৰৰ ধনী ঘৰৰ ল'ৰাটো আমাৰ কথা ক'ত মনত থাকিব চহৰৰ ধনী ঘৰৰ ল'ৰা পাইছো যে সকলো পাহৰি গৈছো এবাৰ হলেও মোৰ খবৰ ৰাখিছনে ঘৰলৈ অহা আলহী এজনক যিখিনি শুশ্ৰূষা কৰিব লাগে সেইখিনিহে কৰিছো ধনী ঘৰৰ ল'ৰাই বিয়াৰ প্ৰস্তাৱ দিলে বুলিয়ে মই মোৰ মনটো বিক্ৰী কৰা নাই তহঁতৰ ল'ৰা জাতিটোৱে ছোৱালীবোৰক সন্দেহ কৰোঁতে গ'ল ৰেগেছ গেছ
তই কাক তেনেকে কলিও কথা কিন্তু তেনেকে নকবি দেই বেয়া হৈ যাব কিন্তু কৈ দিছো হে তেৰিকা হ'ব হ'ব তহঁতে এতিয়া কান্দি কুটি সেই প্ৰেমৰ নক্সাখন আঁকিব নালাগে কিবা এটাতো কৰিব লাগিবই তহঁতৰ এই প্ৰেমধৰ বিহু কোঁৱৰটো কেতিয়া যাব মোক জনাবি জনাবি মানে জনাবিয়েই তোৰ প্ৰেমৰ নক্সাই বদলাই দিম আপুনি যাবলৈ ওলালি যেনেদৰে সন্মান জনাব লাগিছিল সিমানখিনি হয়তো নোৱাৰিলো এইবোৰ কি কৈছা তোমালোকৰ মৰম চেনেহবোৰ বুকুত বান্ধিটো যাবলৈ ওলাইছো তাতকৈ বেছি আৰু কি লাগে কোৱা ল'ৰাবোৰ লাইব্ৰেৰীতে ৰৈ আছে মই আগবাঢ়িছো আপুনি আহিব বীৰণা মই যাওঁ যোৱাৰ আগতে কথা এটা কওঁ তোমাৰ আজি ভয় লগা নাই নাই মা দেউতাক লগত লৈ আহিম তোমাক চাবলৈ এতিয়া যাওঁ আপোনালোক আমি গাড়ীৰ পৰা নামি আহিলে ভাল হয় নামিব লাগিব বাৰু এতিয়া কওক বিহু শিকাবলৈ আহিছেতো বিহু শিকোৱাত ব্যস্ত থাকক নহলে কি নহলে ৰেগেজ ৰেগেজ ঢোল পুৱাটি বাই পেলাম ইয়াক দেখিছে ইয়াৰ নাম মন বীৰণা কণ্ঠখন বন্ধ কৰি দি থৈছে আৰু যদি তাত কোনোবাই আদি ৰুবলৈ আহে কি কৰিব একো নকৰা আগতে গাড়ীত উঠক আৰু গৈ থাকক টকাৰ কি দেখাইছে বেটা আৰু এফালে মোৰ নকৰে কামটো ভাল নহল নেকি নিজকে বৰ তললৈ নামি যোৱাৰ নিচিনা লাগিছে এইবোৰ কথাই আমাৰ ল'ৰাবোৰৰ ভুল যি হৈছে ভালে হৈছে সেইবোৰ কথা এতিয়া ভাবি আৰু একো লাভ নাই এইকেইদিন যে বিহুৰ আখৰাকাৰ হোৱা নাই সেইটোৱে চিন্তা কৰ ঐ জোন ঐ কি হলো মনক দেখিছ তই তাক ৰাতিপুৱাৰ পৰা বিচাৰি কথাটো তই গম পাইছনে নাই একো গম পোৱা নাই নহয় কি কথা সব ঠিক হৈ আছে হয় নেকি আজিয়েই কিন্তু মনেতো মোক ঐ কথাটো যাতে আমাৰ কেইটাৰ বাহিৰে আন কোনেও গম নাপায় কথাটো আমাৰ কেইটাৰ মাজতে থাকক এতিয়া মনক বিচাৰি উলিয়াব লাগিব নিৰ্মালিও কাঠ আলু কেঁচকলা ভালকে ভাজিবি দেই বুঢ়াটোৱে বৰ ভাল পায় নিৰ্মালী বেগখন ভিতৰলৈ লৈ যা 10টা বাজিলে চাগে মানুহ আহিবৰে হ'ল যাদৱ তই গুচি নাযাবি এই কথা বতৰা পাতিবলৈ মানুহ এটা লাগিব দেচোন এই মোমাইদেউহঁতৰ ঘৰত খবৰটো দিছিলোঁ বুজিছনে কিন্তু আহিব নোৱাৰিব সম্ভৱ ফুল এণ্ড ফাইনেল মইতো সেইকাৰণে আহিছো আজি কিবা এটা গতি লগাবই লাগিব
ক'ত ঘূৰি ফুৰিছ তহঁতে মনক যাক য'ত যেনেকে পাওঁ খবৰটো দে মই দাইটিহঁতক গৈ খবৰটো দিওঁগৈ তহঁতে দেৰি নকৰিবি আকৌ দেই দাইটি কিয় চিঞৰি মৰিছ কি হ'ল হেৰি নহয় মনক সোনকালে বল বুজিছ দেৰি নকৰিবি মই আগবাঢ়িছো তহঁত আহি থাক তই বৰ তুলি আছ তই এইবোৰ বাদ দে মোৰ লগতে আহ ঐ শুনিছ নাই চিনি পোৱা নাই বাপ পেকে মই ফালি বলাম কলিজা উলিয়াই খাম ঐ বল অ দাদাই তই কলে যাওঁ ফুৰি আহ সাংঘাতিক ঘটনা এটা হ'ল নহয় মনক ইহঁতৰ ইমান ৰহ এই গৈছো বল 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 এইজনী আমারে বিরিনাসু আহিছে দৰা দূৰণিৰ পৰা বিৰিনা যাবগৈ আমারে পৰা বিৰিনা যাবগৈ আমারে পৰা আপোনালোকৰ বাটত একো অসুবিধা হোৱা নাইতো নাই নাই মাত্ৰ 2 ঘণ্টাৰহে বাট আমাৰ কোনো ধৰণৰ অসুবিধা হোৱা নাই তোমালোকৰ কথা মিন্নালৰ মুখত শুনি শুনি থাকিবই নোৱাৰিলো ভাবিলো এপাক গৈ আহো আজি আহিয়ে গলো এজনী নিৰ্মালী বীণাৰ বান্ধৱী নিৰ্মালী বীণাক তামোলৰ বটাখন আনিব কগৈ যা আপোনালোক বহক আমিও গৈ আছো এইজনীয়ে বীণা চাও মোৰ ওচৰতে বহা আহিছো না হা কথা আজি আগবঢ়াব লাগে নে কি কোৱা বীণা মই পাহৰিছিলো তোমালৈ এটা উপহাৰ আনিছো গাড়ীতে আছে তুমি লৈ আনাচোন যোৱা
ৰ'বা গণেশ, মন নিজে ইয়ালৈ অহা নাই, মইহে তেওঁক মাতি আনিছো। এই আপোনালোকে কথাবোৰ মন আৰু বীণাৰ মাজত এটা মধুৰ সম্পৰ্ক আছে। কথাটো মই পিছতে গম পালো। কথাবোৰ গম পোৱাৰ পাছত এদিন মনক মাতি নি সকলো কথা ৰাতি কৰি ললো। মায়ে মোক কথা দিছিল, মই যিজনী ছোৱালীক পচন্দ কৰিম মা দেউতাই তেওঁকে বোৱাৰী কৰি নিব। কিন্তু মন আৰু বীণাৰ এই সম্পৰ্কৰ কথা গম পাই মই তেওঁলোকৰ মাজত হেঙাৰ হ'ব খোজা নাই। গণেশ, জোৰ কৰি বীণাক মই বিয়াহে কৰাব পাৰিম, কিন্তু তাইৰ মনটো জানো নিব পাৰিম? এইখন গাড়ীখন বুজিছ, মই ঠিক মনত ৰাখিছো নহয় দাদা। এইখনৰ গাড়ীখন এইখন গাড়ীতে উঠাই আনিছে বুজিছ। গণেশ, তই ক'ত সোমাই থৈছ? উলিয়াই দে। গণেশ, মনে উলিয়াই দে, উলিয়াই দে। বাটাৰ ফালৰ পৰা ফোন কৰিছো তো কথাটো ওলাই উলিয়াই দে। মাৰি মাৰি আধা মৰা ধৰি নাকান্দিবি বুজিছ। আমি আছো গণেশ, কি কৰিলি তাক? উলিয়াই দে, ভালে ভালে কৈছো, উলিয়াই দে। আমাৰ মোক যদি কিবা কৰিছ ইয়াৰ পৰিণতি কিন্তু বেয়া হ'ব, বেয়া হ'ব, বেয়া হ'ব। ৰচোন ৰ, তহঁতে ভুল বুজিছ। চুপ থাক তই, তই আচল পাখণ্ড। মোৰ ভাই যদি কিবা হ'ব লাগে মই তহঁতক কাকো নেৰো। ককাইদেউ, ভদ্ৰকাইটি, তহঁতে যি ভাবিছিলি তেনেকুৱা একো হোৱা নাই। আৰু এই সকলোবোৰৰ মূলতে হৈছে তোৰ ভাইৰ মন। মই জনাত এটা সৰু কথাৰ কাৰণে মধুৰ সম্পৰ্ক থকা এই গাঁও দুখনৰ লগতে বিহু দলটো দুভাগ হোৱা নাই জানো? গণেশ, এটা সৰু কথাৰ কাৰণে কাজিয়া কৰি গাঁওখনক দুভাগ কৰি চিৰদিনৰ কাৰণে বদনামৰ ভাগি কিয় হোৱা? গাঁও দুখন জোৰা লগা, নহলে সকলোৰে চকুত বহুত তললৈ নামি যাবি। ওৰেতো জীৱন জগৰীয়া হৈ থাকিবি। জানক, এতিয়াৰ পৰা মই এইবোৰ এৰিলো। নাজানো মোৰ মনত এইবোৰ কি ভাৱ সোমাইছিলে। মোক তহঁতৰ লগতে থাকিবলৈ দেও। মই স্বীকাৰ নকৰিলেও তহঁতৰ লগত থাকিবলৈ নাপাই মই বৰ অকলশৰীয়া অনুভৱ কৰিছো। মৃণাল দা, আপুনি ইমানখিনি নকৰা হলে মই বহুত তললৈ নামি গলোহেঁতেন। ৰাইজৰ চকুত মই চিৰদিনৰ কাৰণে। নাপায় গণেশ, নাপায় নাপায়। আপুনি বৰ মহান। আপোনাক মই কি হিচাপে গুৰু দক্ষিণা দিম? গুৰু দক্ষিণাটো মই ল'মেই। দক্ষিণা হিচাপে 1 নম্বৰতে বিহু দলটো একলগ হৈ বিহু মাৰিব লাগিব, আৰু 2 নম্বৰতে মন আৰু বীণাৰ বিয়ালৈ মোক মাতিব লাগিব। এইহে কথা। ঠিক আছে,
তেনেহ'লে নিৰ্মালী আৰু জোনৰ বিয়া কোনে খাব? গণেশ ঢোল এটা আনি ইয়াৰ ডিঙিত ওলোমাই নিদিয়ক কিয়?